हेलो फ्रेंड्स मोर बंदिता बेबी क्रिएशन चेनेलলৈ আপোনালোকক স্বাগতম জনাই মই আজি এটা আচাৰ ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ আজি মই আপোনালোকক কঁঠালগুটিৰ আচাৰ বনাই দেখাম ঠিক আছে ভিডিওটো চাই থাকিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব কঁঠালগুটিখিনি এনেদৰে ভালদৰে সিজি যোৱাকৈ বইল কৰি ল'ব তাৰ পাছত সৰু সৰুকৈ মই কাটি লৈছো নাকাটিলেও কথা নাই গোটাকেও ৰাখিব পাৰে আচাৰত মই বগা সৰিয়হ দিম আৰু এইখিনি মই এতিয়া মিক্সিত পেষ্ট বনাই লৈছো এতিয়া মই গৰম তেলখিনিত কাটি লোৱা কঁঠালগুটিখিনি ফাৰ্ষ্টতে দি লৈছো এতিয়া মই ইয়াতে কেইফুটামান গোটা নহৰু দিছো এয়া জলকীয়া পকা জলকীয়া বেছি নাছিলে সেইটো কাৰণে পিছত মই আচাৰ বনাই থোৱা আছে জলকীয়া আচাৰ ইয়াৰ লগত দি দিম এয়া হালধি দিছো আচাৰৰ কালাৰটো যাতে ভাল হয় সেইটো কাৰণে মই কাশ্মীৰী ৰেড চিলি পাউডাৰ ইয়াৰ লগত দি দিছো লগতে মই অলপ জিৰা পাউডাৰো ইয়াত দি দিম এইকেইদিনা খুব বৰষুণ সেইটো কাৰণে মই যাতে আচাৰখিনি বেয়া হৈ নাযায় তেলতে সকলোখিনি গৰম কৰি লৈছো অলপ ভাজি লৈছো আৰু খাবলৈ ভাল হয় এতিয়া মই ইয়াতে গোটা জিৰা কেইটামান আৰু কেইটামান কলা জিৰাও দি দিম মছলাখিনি ভালদৰে মিলাই লৈ যাতে অলপ ধুনীয়া গোন্ধ এটা আহে তেতিয়া মই ইয়াত পিচি লোৱা বগা সৰিয়হখিনি দি ল'ম এই গোটেইখিনি একেলগে এতিয়া অলপ সময় ভাজি ল'ম যাতে পেষ্টৰ থকা পানীৰ ভাৱটো নাইকিয়া হৈ যায় এয়া লাহেকৈ সৰিয়হৰ পৰা তেল ওলাবলৈ ধৰিছে চাওকচোন দেখিবলৈ ধুনীয়া হৈ আহিছে আচাৰখিনি আৰু কঁঠালগুটি আচাৰ খাবলৈ খুব টেষ্টি হয় আপোনালোকে ট্ৰাই কৰি চাব পাৰে এবাৰ আৰু যদি ট্ৰাই কৰে তেতিয়াহ'লে কেনেকুৱা পালে খাবলৈ জনাবলৈ কিন্তু নাপাহৰিব দেই আৰু ইয়া সোৱাদৰ কাৰণে মই অলপ এড কৰি দিছোঁ নিমখ আৰু ইয়া হৈ আহিছে এতিয়া মই লাহেকৈ গেছটো অফ কৰি ঠাণ্ডা হ'বলৈ দিম এইখিনি এতিয়া ঠাণ্ডা হৈ গ'ল মই এতিয়া ইয়াতে আচাৰখিনি যাতে ভাল হৈ থাকে সেইটো কাৰণে ভিনেগাৰ অলপ দিম আৰু ভালকৈ সকলোখিনি মিলাই ল'ম আচাৰ মই এইখিনি বেছি বনোৱা নাই বেলেগ এটা পদ্ধতিৰেও মই কঁঠালগুটি আচাৰ বনাওঁ আৰু ৰ'দটো দি লওক লাহেকৈ সেইখিনিও বনাম সেইটো কাৰণে এইখিনি কমকৈ বনাইছোঁ এতিয়া মই চিচাৰৰ সৰু বটল এটা লৈছোঁ আৰু তাতে ভৰাই ল'ম এই হেতাখনে ভৰাবলৈ অলপ অসুবিধাই হৈছে সেইকাৰণে মই চামুচ এখনে লৈছোঁ ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই আপোনালোকৰ কাৰণে নতুন নতুন ভিডিঅ'বোৰ আনিবৰ কাৰণে উৎসাহিত হৈ পৰোঁ